বিয়া পাতিব বুলি এটা ভিডিঅ' ভাইৰেল হৈছিল যে টেট টিচাৰ এটাক বিয়া পাতিব বিএন কলেজত পঢ়ে ছোৱালীজনীয়ে। তো সেই সম্পৰ্কে আপুনি কি ক'ব, সেই ভিডিঅ'টোৰ ওপৰত কি ক'ব? মই কৈছোঁ সেইটো কিমান দূৰ সঁচা, মানে এইটো 100 ক'ব পাৰোঁ মই, এইটো মিছা। কাৰণ তেখেতে ভইচ দি বেলেগেৰ ভইচ দি মোৰ লগত জড়িত কৰি দিছে, মই নাজানো। এরপর আমি তেহেতক কমেন্ট কৰি তেহেতক জনাই দিছোঁ এনেকুৱা যাতে কোনোবা নকৰে। আৰু কৈছোঁ যে ইয়াৰ পৰা যিখিনি হৈছে এইটো আমি ডিলিট কৰি দিব কৈছোঁ। তেহেতক ডিলিট কৰি দিছে, কিন্তু অলৰেডি কোনোবা ফেচবুকে বা নিউজত বা ইউটিউবত সকলো চেনেলত দিয়াৰ পিছতে ডিলিট কৰি দিছে। মই তেহেতক কৈছোঁ যে আকৌ যদি এনেকুৱা কোনোবা মানে বেলেগেৰ ভইচ দি মোৰ ভইচৰ লগত যদি কোনোবা ৰাজনীতি কৰে বা এনেকুৱা ভিডিঅ' কৰি থাকে, মই থানা পৰা এজাহাৰ দিম। মই আইনগতভাৱে তেহেতক ব্যৱস্থা ল'ম যে এইখিনি যাতে নকৰে, ইয়াৰ পৰা সাৱধান কৰিছোঁ। যদি ইয়াৰ নেক্সটত যদি এনেকুৱা আকৌ যদি কৰি থাকে, মই আইনগতভাৱে ব্যৱস্থা ল'ম তেহেতৰ পৰা। যে আমাৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলী কেতিয়া বিয়া পাতিব, তো সেই বিষয়ে যদি আপুনি অলপ কয় তেনেহ'লে ৰাইজে ভাল পাব। মই এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। মই ইমান ডাঙৰ পথত গৈ আমি এটা টেনশ্যনত ভুগি আছোঁ যে আমি পিছত কৰিম, এতিয়াও আমি সিদ্ধান্ত লোৱা নাই যে আমি এতিয়ালৈকে কৰিম বা কোনোবা এনেকুৱা বুলি তেখেতে কমেণ্ট কৰি দিছিল, কিন্তু বেলেগে লৈ কৰিছিল বা এনেকুৱা আকৌ কৰি আছে বা এইটো কাৰণে সাৱধান কৰি দিছোঁ যে তেওঁ নকৰে। সেইটো আমি সময় হ'লে আমি সেইটো সকলোৱে মাতিম, কিন্তু এইটো সময় নহয়। মোৰ এতিয়াও উপযুক্ত মই নহয়, এইটো বিয়াৰ মোৰ বয়সখন হোৱা নাই, কিন্তু হ'লেও এইটো আমি নিৰ্বাচনত খেলাৰ যদি সপোন আছে, কিন্তু সেইটো বোলে হোৱা নাই মোৰ। এইটো আমি পিছত পাতিম, এইটো আমি সিদ্ধান্ত লোৱা নাই যে আমি এতিয়ালৈকে আমি বিয়া পাতিম, এইটো পিছত।